ঐ পল্টু, তই এটা কথা শুনছা না নাই? অৰে ভাই শুনছো, ঘটনাটা শুনি অলপ বেয়াই লাগছে। নিজৰ বাপেকৰ দোকানত আৰু মানুহ চুৰ কৰে না। তুই কাৰ কথা কৈ আছা? আৰে ভাই, সিদিনাখনে ৰমজান কাকাৰ দোকানত চুৰ হোৱা নাছিল? গোটেই তদন্ত কৰি গম পাই যে চুৰ তাৰ বেটা ফকলাই কৰছে, বেলেগে নহয়। সেইটা কথা নহয় ৰে, মই বেলেগ এটা কথা শুনছো। পিংকুৰ মাইকে যে সেই ভাঙাচোৰা অলাটাৰ লগত পলে গেল, সেইটা কথা। ইমান সৰু সৰু 4-5টা কৰি চলি থৈ হেনে যদি মাইকীগিলান এনেকে পলায়, কি হ'ব কতো গ? আৰে বাবা, মই সেইটা কথাও কোৱা নাই ৰে। মই গম পাইছো ৰ, তই কোনটা কথা কৈ আছা। পাহিৰ যেতিয়া ল'ৰাৰ লগত বিয়া হৈছে, সেই ল'ৰাটা বোলে পাণ দোকান কৰে আৰু ইহঁতে ভাবিছিল ডাঙৰ গাড়ীৰ শ্ব'ৰুম আছে। বাপৰে বাপ, তুই ইমান খবৰ ক'ত পাৱ? তোৰ নাম বল্টু নহয়, নিউজ চেনেল হ'ব লাগছিল। মই ক'বা লাগছো পিংকি আৰু মিণ্টুৰ বোলে ব্ৰেকআপ হৈছে। মিণ্টু বোলে বেলেগ ছোৱালী একজনক পলে লৈ আহিছে আৰু পিংকি এই কথা গম পাই তাহাৰ ঘৰত জুই লাগি দিবা খুজিছিল। ময়ো শুনছো, কিন্তু পিংকিত কৰি আগৰ পৰাই সেই ছোৱালীটাক ভাল পাই আছিল মিণ্টু। পিংকিকতো এনে লাইনত ৰাখছিল, চান্স পাইছে, এতিয়া ছোৱালীটাক বিয়া পাতি লৈ আহিছে। পিংকি আৰু কি কৰিব পাৰে? তুই কি ভাবি আছা? পিংকিটো আগতে তোৰ গাৰ্লফ্ৰেণ্ড আছিল না, তুই আৰু নতুন কৰি চেটেল কৰি লোৱাৰ কথাটো ভাবি আছা নেকি? সেনেকাতো এখনো ভাবা নাই ৰ, চাং কি হয়। মই ভাল কৰি জানো দে তই কি ভাবি আছা আৰু ভাবা নাই। অৰে ভাই, পিংকিক মই তামাম ভাল পাইছিলোঁ, কিন্তু কি কৰিম, একদিন তাৰ কজাত দেৰি হ'ল আৰু সি মোৰ বিড়ি খাৱাটা গম পাল ৰে, তাৰ কাৰণে ব্ৰেকআপ কৰিল। দে ভাই, এতিয়া যাংছ, সন্ধিয়া লগ পাম। ভাই, একাপ কৰি চাহে খাং দে। মই চিংৰা আৰু বিস্কুট দি চাহ খাই আহিলোঁ, মই ইয়াত নাখাং। মুড়ি দি লাল চাহ খাই আহি লেকচাৰ চানা। তুই জানা মই মুড়ি আৰু লাল চাহ খাইছোঁ, মই এভাৰেডি দি চাহ খাই আহিলোঁ। ভাই, ওইটা এভাৰেডি নহয়, এভৰিডে। থেংক ইউ। ইংলিছ নাজানা যদি কোৱা কিয়? তাই কয় ইংলিছ ইজ নট কামিং টু মি, ইংলিছ ইজ কামিং টু মি। ভাই বাদ দে, তোহাৰে ইংলিছ কোৱালৈ মাৰামাৰি আৰু নুশুনো। এনা ফাটা ইংলিছ কৈ হেনে আপি পতাবা গিলে আপি কি পতব নেকি হা? তুই জানা মই ইংলিছ শিকবা কাৰণে কোচিং ক্লাছ কৰি আছোঁ। তুই যোনটা মাষ্টৰৰ তাতে কোচিং কৰা, মেট্ৰিকত সেই মানুহটা ইংলিছতে ফেল কৰিছিল। চালা মৰণৰ মাষ্টৰ, আৰু সি মোক কয় ইংলিছত সি মাষ্টৰ ডিগ্ৰী লৈছে। দে ভাই, দুখ কৰবা নালাগে, জানাইতো আজিকালি পৃথিৱীখনৰ চব মানুহে বেইমান। মোৰ দুখ কোনো দিন চেচ নহ'ব কিজানি। বেয়া নাপা যদি মই যাং দে, ঘৰত যাই ঘুমাং। আমিও যাংছো ভাই, ৰাতি হৈছে, আমি ইয়াতে বহি বহি আৰু মহ মাৰি থাকিম নেকি?